এটা বাবু এটা কৰিব লাগিব খালি কি কৰো তাকে চিন্তা কৰি আছে কিন্তু কৰিব লাগিব নহলে বাবু বিলাকে মনত অলপ বেয়া পাই আছে এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ লৰাসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ নিযুত মইনাৰ পাছত এইবাৰ আহিছে বাবু আঁচনি ৰাজ্যৰ ছোৱালীসকলে যিদৰে নিযুত মইনা আঁচনি পায় সেইদৰে এতিয়াৰ পৰা ৰাজ্যৰ লাখ লাখ লৰাই পাব নিযুত বাবু আঁচনি এই নিযুত বাবু আঁচনি পাব জানুৱাৰী মাহৰ পৰাই 1 জানুৱাৰীৰ পৰাই এই নিযুত বাবু আঁচনি পাব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ লৰাৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ যিদৰে ছোৱালীসকলে নিযুত মইনা আঁচনি পায় সেইদৰে এতিয়াৰ পৰা ৰাজ্যৰ ছাত্ৰসকলে পাব নিযুত বাবু আঁচনি কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে বৃহৎ ঘোষণা কৰিছে 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই বাবু আঁচনি আৰু অতি শীঘ্ৰে অসম চৰকাৰে এই বাবু আঁচনি আনিব এই বাবু আঁচনিত কেনেকৈ আবেদন কৰিব লাগে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব কেতিয়া আবেদন কৰিব লাগিব সবিশেষ তোমালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিবা গতিকে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে সঠিক সময়ত সঠিক তথ্যবোৰ লাভ কৰিব পাৰা